এয়া ৰাতিৰ ভাত সাজ খুব ধুনীয়াকৈ খাব লৈছোঁ। এয়া দাইলতে মাছ দি দিলোঁ, মাছটো ফ্ৰাই কৰা নাই। দিনৰে কবি ভাজি অকণ আছিলে, এই উৰহি কেইডোখৰমান দি লৈছোঁ, মই উৰহি খাই ভাল পাওঁ। তাকে তোমালোকে খালা? ইহঁতে গাখীৰৰ সৈতে খালে, দেউতাকক দাইলে আৰু চব্জি দিছোঁ, মই অকলে মাছ বনাই খাইছোঁ দেই। সুদা ভাত খাব নোৱাৰোঁ। নতুন নতুন উৰহি ওলাইছে, খাই খুব ভাল লাগে। আপোনালোকে খোৱা বোৱা কৰিলেনে? ৰাতিৰ ভাত সাজ মানুহে সোনকালে খাব লাগে, কিন্তু পঢ়া শুনা ল'ৰা ছোৱালী থাকিলে যেনেকৈ হ'লেও অকণমান দেৰি হয়। পাৰিলে 6টা বজাৰ আগতে, মানে 7টামান বজাত খাব লাগে আৰু, কিন্তু আজিকালি নিমিলেই দেখোন। মাছটো খাবলৈ খুব সোৱাদ হৈছে, মই এনেকৈ খাই বৰ ভাল পাওঁ। তেতিয়াহ'লে মই খাই লওঁ, গৰমে গৰমে, ঠাণ্ডাৰ বতৰ, বাহিৰটো একদম আন্ধাৰ, মই বাহিৰতে, আমাৰ ডাইনিংখন আছে, বাহিৰতে খাই লৈছোঁ। মই কৈছোঁ টিভি চাই চাই বেয়া পাওঁ, ইহঁতি টিভি চাই আছে। তেতিয়াহ'লে মই খাই লওঁ দেই।